তো হেল্ল' গাইজ তো আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মই JSA মোৰ আজি এটা অন্য ভিডিঅ' লৈ তো গাইজ আজি মোৰ ভিডিঅ'ৰ টপিকটো হৈছে গুগল তো গাইজ আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে গুগলত কেইটামান এনেকুৱা কিৱৰ্ড আছে যিবোৰ কিৱৰ্ড আপোনালোকে যদি গুগলত যদি চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকৰ ডাঙৰ বহুত প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ ঘৰত পুলিচো আহিব পাৰে তো গাইজ সেই কিৱৰ্ডকেইটা কি জানিবলৈ আজি আমাৰ ভিডিঅ'টো হ'লেগে চাই থাকক তো গাইজ মই বৰ্তমান আছোঁ বাৰীত গতিকে ঘৰজে লৈ আমাৰ ভিডিঅ'টো তাৰ পৰা আৰম্ভ কৰোঁ। তো গাইজ ইয়াৰ ফাৰ্ষ্ট কিৱৰ্ডটো হৈছে ধৰক আপুনি গুগলত চাৰ্চ কৰিলে যে হাউ টু মেড বোম বা হাউ টু মেড পিষ্টল তো গাইজ এনেকুৱা যদি আপোনালোকে যদি কিৱৰ্ড যদি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকৰ বহুত ডাঙৰ প্ৰব্লেম হ'ব পাৰে কিয়নো এনেকুৱা কিৱৰ্ড পুলিচে তেওঁলোকৰ হিষ্ট্ৰীত ছেভ কৰি ৰাখে আৰু যাৰ ফলত আপোনালোকে যদি এনেকুৱা কিৱৰ্ড যদি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকৰ বহুত ডাঙৰ প্ৰব্লেম হয় আৰু অৰ্থাৎ পুলিচে আপোনালোকক জেলৰ ভাত খুৱাব পাৰে তো গাইজ আপোনালোকে এনেকুৱা কিৱৰ্ড প্লিজ চাৰ্চ নকৰিব যদি চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকৰ বহুত ডাঙৰ প্ৰব্লেম হ'ব পাৰে আৰু এই ভিডিঅ'টো বহুতো মানুহক আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় তো গাইজ আজিলৈ ইমানে দিলে টাটা বাই বাই।